মোবাইলত ঘণ্টা ঘণ্টা ৰিল স্ক্ৰল কৰি চাই থকাতকৈ এই ভিডিঅ'টোকে চোৱা কামত আহিব। মানুহে তোমাৰ কথা ইমান ভাবি নাথাকে নহয়, তুমি যিমান ভাবি দিয়া। ইমান সময় নাই নহয়। আনৰ ভাৱনাবিলাকক লৈ চলি থাকা তুমি, আনৰ কথাবিলাক গুৰুত্ব দি চলি থাকা, আনক ফ'ল' কৰি চলি থাকা, মানে আনৰ কথাবোৰ ফ'ল' কৰি চলি থাকা। তুমি মুখেৰে তুমি কৈ দিয়া যে মই নিজৰ মতে চলোঁ, নিজৰ ডিচিশ্যন নিজে লওঁ। তাহাঁতি খুৱাইছে নেকি? হাজাৰজনে হাজাৰটা কথা ক'ব, 10জনে 10টা ক'ব। মানুহে কোৱা মানুহে ক'বই আৰু, গুৰুত্ব নিদিলেই হ'ল। এনেকৈ তুমি মুখেৰে কৈ দিয়া ঠিকেই, কিন্তু আল্টিমেটলি চলা তুমি সেই মানুহৰ ভাৱনাবোৰক লৈ। কি ভাবিব সেই ভাৱনাটোক লৈ চলা। তুমি ছাপ'জ গৈ আছা ৰাস্তাত খোজকাঢ়ি, পৰিলা ফটককৈ হামখুৰি খাই, ক'ৰবাত উজুত খালা ধৰা। পৰাৰ লগে লগে তোমাৰ চকুটো প্ৰথম ক'লৈ যায়? কোনোবাই দেখিলে নেকি? মানুহলৈ যায় নাই? প্ৰথম তোমাৰ চকু মানুহলৈ যায়, ওপৰলৈ যায়। তাৰ পাছতহে তুমি ক'ত দুপালা হাতখন বা ভৰিটোলৈ যায় তোমাৰ চকু। প্ৰথম চকু তোমাৰ মানুহলৈ যায় যে, তাৰ অৰ্থ এইটোৱে যে তুমি মানুহৰ ভাৱনাখিনিক গুৰুত্ব দিছা নিজতকৈ বেছি। ৰিল ভিডিঅ' এটা বনাই আছা ধৰা, তাত নাচিব লাগে, মানুহ আছে, পাব্লিক প্লেচ, কেনেকৈ নাচিবা? তুমি প্ৰথমতে কি ভাবা? এই মানুহ আছে, ৰ মানুহখিনি গৈ লওক, মানুহৰ আগত লাজ পাম নহয়, তেনেকৈ জোকাই দিব কিবা, সেই ভাৱনাবিলাক আহে তোমাৰ মনলৈ। বা নাচি থকাৰ সময়ত কোনোবাই মোক চাই আছে নেকি আকৌ, এই ভাৱনাটো আহে মনলৈ। এই মই নাচি থকা চাই আছে নেকি আকৌ কোনোবাই? এই ৰ অলপ ভৰি দিওঁ, কোনোবাই চাই আছে নেকি চাই লওঁ, মানুহখিনি গৈ ল'ব দে। আল্টিমেটলি কি হ'ল? তুমি মানুহে কি ভাবিব সেই ভাৱনাটোক গুৰুত্ব দিছা নিজতকৈ বেছি। মুখেৰে কৈ দিছা ঠিকেই তুমি, কিন্তু তুমি মানুহৰ ভাৱনাখিনিকহে গুৰুত্ব দিছা। যদি কিবা এটা পাব বিচাৰিছা জীৱনত চিৰিয়াছলি, তেতিয়া আউট অফ বাউণ্ডেৰী গৈ কাম কৰিব লাগিব। বাউণ্ডেৰীৰ ভিতৰত থাকি চবেই কাম কৰে, কমফৰ্ট জ'নৰ বাহিৰত গৈ কাম কৰিব লাগিব। হেলিকপ্টাৰ এখন ক'ত লেণ্ড কৰে? হেলিপেডত লেণ্ড কৰে, মানে আল্টিমেটলি গ্ৰাউণ্ডত হেলিকপ্টাৰখনে সুৰক্ষিত অনুভৱ কৰে, ছেফ হৈ থাকে, তাত কোনো ভয় নাই, ৰিস্ক নাই। কিন্তু হেলিকপ্টাৰখন সেই গ্ৰাউণ্ডত থাকিবলৈ বনোৱা নাই নহয়। হেলিকপ্টাৰখন বনাইছে আকাশত উৰিবলৈ। হেলিকপ্টাৰখনেও জানে আকাশত বহুত ৰিস্ক আছে, এটা ছেকেণ্ডত ঘটনা ঘটি যাব পাৰে। কিন্তু হেলিকপ্টাৰখনৰ কামটো বহি থকা নহয়, আকাশত উৰা। নাও এখনে নদীৰ ঘাটত নিজকে সুৰক্ষিত অনুভৱ কৰে, কিন্তু নাওখন আকৌ সেই ঘাটত বহাই থ'বলৈ বনোৱা নাই নহয়, পানীত চলিবলৈ বনাইছে। পানীত নাওখন ডুবিও যাব পাৰে। পাতত বতাহ, বৰষুণ, ধুমুহা সেইবোৰ আছেই, এক ছেকেণ্ডত ঘটনা ঘটি যাব পাৰে। ঠিক তেনেকৈ তোমাৰ লগতো একেটাই কথা, নিজৰ কমফৰ্ট জ'নৰ বাহিৰত গৈ কাম কৰিব লাগিব। যিটো কাম কৰি বেয়া পোৱা সেইটো বেছি কৰিব লাগিব। অৰ্থাৎ যিটো কাম তোমাৰ বাবে কঠিন সেইটো কাম বেছি কৰিব লাগিব, যিটো কাম কৰি তুমি বেয়া পোৱা সেইটো বেছি কৰিব লাগিব। গতিকে আৰম্ভ কৰি দিয়া। ক'ৰ পৰা আৰম্ভ কৰিম, কেনেকৈ আৰম্ভ কৰিম? যদি বুজি নোপোৱা, নিজক নিজে বুজিবলৈ চেষ্টা কৰা, কামটো নিজে বিচাৰি পাই যাবা। তাতো যদি কিবা সন্দেহ হয় যে মই একো আগবাঢ়ি বুজি পোৱা নাই, কেনেকৈ কি কৰা যায়, মই আকৌ ভিডিঅ' বনাই দিম।